সকলোকে নমস্কাৰ, আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকলৈ চাদৰত দহি বটাৰ এটা ভিডিঅ' লৈ আহিছোঁ। এই দহিটো মই কেনেকৈ কৰিলোঁ আহকচোন, ভিডিঅ'টো আগলৈ চাই থাকোঁ। তাৰ বাবে আমাক লাগিব এটা চিল্কৰ গুলি। এখন হাৰ্ডবৰ্ডত মই চিল্কৰ গুলিটো এইদৰে পকাই লৈছোঁ। আপোনালোকে নিজে যিমানটো বিচাৰে সিমানটো শকত কৰি পকাই ল'ব। তাৰপিছত আৰম্ভণিৰ আগটো আৰু শেষৰ আগটো এইদৰে গাঁঠি দি দিব যাতে খোল খাই নাযায়। হাৰ্ডবৰ্ডৰ সলনি আপোনালোকে বহিও ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ পিছত মই এটা বেজিত সূতা ভৰাই লৈ এইদৰে গাঁঠি দি লৈছোঁ। আপোনালোকে যিমানটো দীঘল দহিটো দিব বিচাৰিছে সেই অনুপাতে গাঁঠিটো দি ল'ব। এইদৰে মই তলফালেও গাঁঠি দি লৈছোঁ। এতিয়া আমি দুটা গাঁঠিৰ মাজত আমি কাটিব লাগিব। কাটোতে আপোনালোকে মন কৰিব যাতে সকলো ভাগ সমান হয়। এইদৰে এইফালৰ ভাগটো আৰু ইফালৰ ভাগটো যাতে সমান হয়, নহ'লে দহিবোৰ ওখ চাপৰ হ'ব। ওখ চাপৰ হ'লেও একো নাই, আপোনালোকে সমান কৰি পিছতো কাটি দিব পাৰে বাৰু। এইদৰে মই সকলোখিনি কাটি ল'ম। এই দহিটো কৰাৰ আৰু এটা একদম সহজ উপায় আছে, সেইটো মই আগত আপোনালোকক দেখাম, কিন্তু এতিয়া এইটো কেনেদৰে কৰিছোঁ সেইটো চাই লওঁ। এইখিনি মই কাটি ল'লোঁ। আৰু আটাইতকৈ সহজ উপায় বুলি যে কৈছিলোঁ সেইটো হৈছে চেৰেকী, কিন্তু চেৰেকী যিহেতু সকলোৰে ঘৰতে নাথাকিবও পাৰে, সেইবাবে মই চেৰেকীটো দেখুওৱা নাই, এনেকৈ হাৰ্ডবৰ্ডত কৰি দেখাইছোঁ। চেৰেকীটোত ল'বলৈ অতি সহজ। এইদৰে ঘূৰাই যিমানটো শকত বিচাৰিছে সিমান শকত লৈ পেলাই তাৰপিছত এইদৰে গাঁঠি দি মাজে মাজে কাটি দিলেই হ'ল। ইয়াৰ মাজে মাজে এইদৰে কাটি দিলে আমাৰ একদম সহজ, পকাই থাকিবলৈও তেতিয়া টান নালাগে আৰু এইটো ঘূৰাই দিলে হৈ যায়। ইয়াৰ পিছত এইখিনি মই কাটি ল'লোঁ। কাটি লোৱাৰ পিছত এইখিনি আমি এটা দহি আকৃতি কৰিব লাগিব। সেইবাবে আকৌ এটা মই বেজি লৈছোঁ। এইদৰে এডাল লৈছোঁ। ইয়াত মই মাজে মাজে এইটো ভাঙিম। এইদৰে মাজে মাজে এইদৰে মুকুতাই পেলাই আগটোত গাঁঠি দি ল'ম। আপোনালোকে দহিটো কৰি চাব, ঘৰত বহুত সহজ হয়, বহুত সোনকালে হৈ যায় কৰি, আৰু আপোনালোকৰ কৰিও বহুত ভাল লাগিব। দেখিবলৈও বহুত ধুনীয়া লাগে আচলতে, আৰু নিজৰ মতেও ডিজাইন দিব পাৰি। এইদৰে আগটোত মই পকাই আগটো বান্ধি ল'ম যাতে এইখিনি পিছত খোল খাই নাযায়। আৰু এইখিনিত পকাই হোৱাৰ পিছত মই এইখিনিত এটা গাঁঠি দি দিম। আৰু আজি মই যিখন চাদৰত দহি কৰিবলৈ লৈছোঁ সেই চাদৰখন মই অনলাইনত লোৱা, কেনেকৈ ল'লোঁ, ক'ৰ পৰা ল'লোঁ, যোৰা হিচাপত লৈছিলোঁ, আৰু কিমান দাম ল'লে তাৰো ভিডিঅ' মোৰ চেনেলটোত আছে, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব। আৰু গাঁঠিটো দি হোৱাৰ পাছত এইদৰে বেজিটো মাজে মাজে তললৈ পাৰ কৰি দিব, তেতিয়া গাঁঠিটো খুলি অহাৰ কোনো সম্ভাৱনা নাথাকে। এইটো মোৰ তৈয়াৰ হৈ গৈছে, আৰু এইদৰে মই বাকীখিনিও তৈয়াৰ কৰি ল'ম। আৰু মই ইয়াৰ লগতে ব্যৱহাৰ কৰিম বিডছ। এই বগা মণিখিনি ব্যৱহাৰ কৰিম, আপোনালোকে বেলেগ ৰঙৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া চাদৰখনত আমি দহিখিনি লগাবলৈ আৰম্ভ কৰিম। প্ৰথমতে বেজিটোত মই সূতা লৈছোঁ, তলত এটা গাঁঠি দি লৈছোঁ, আৰু দহিটোৰ মাজে মাজে বেজিটো পাৰ কৰি দিছোঁ। তাৰপিছত এটা মণি লগাইছোঁ। এইদৰে মই লগাই গৈ থাকিম এতিয়া চাদৰখনত। ইয়াত গাঁঠি দি দিলেই হ'ল, অতি সহজে, একদম সহজতে হৈ যায়, কোনো কষ্ট কৰিবলৈ দৰকাৰ নাই। আৰু মই আপোনালোকক এটা ট্ৰিক শিকাইছোঁ যাতে মানে ভৱিষ্যতে খোল খাই অহাৰ সম্ভাৱনাটো একেবাৰে নাথাকে। তাৰ বাবে আপোনালোকে যেতিয়া এই গাঁঠিটো দিব, গাঁঠিটো দিয়াৰ পাছত গুৰিতে এই সূতাডাল কাটি নিদিব। সূতাডাল কাটি দিয়াৰ সলনি আপোনালোকে কি কৰিব, মণিটোৰ মাজেৰে এইদৰে বেজিটো তললৈ পাৰ কৰাই দিব, তাৰপিছত সূতাডাল কাটিব দহিটোৰ সৈতে সমানকৈ কৰি পেলাই। তাৰপিছত মোৰ এই কাপোৰযোৰ তৈয়াৰ হৈ গ'ল, অতি সহজতে হৈ গ'ল। আপোনালোকে কেনেকুৱা লাগিলে মোক জনাব। যদি ভাল লাগিছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ চেনেলত বেলেগ ভিডিঅ' দিয়া আছে, সেয়াও আপোনালোকে চাব। আজিলৈ আহিছোঁ, আকৌ আহিম বেলেগ এটা ভিডিঅ' লৈ। বাই।